বৰ্তমান আপুনি অকলে থাকে এইটো ঘৰত এইটো ঘৰ গোটেই ভাগি ছিগি শেষেই দেখোন এইটো বস্তা দি থৈছে ন আৰু এইপিনে এইপিনে একোৱেই নাই চালি দালি দেখোন নাই দৰ্জা এখন মই নামাৰোঁ তেনেকৈ থাকোঁ দৰ্জা এখন মাৰা নামা একেটাই দেখোন একেটাই ঘৰৰ এইপিনে গোটেই টিউপাল দি থোৱা আছে এইপিনে এখন সেই পাল চাল দি থোৱা আছে আজি এনেকুৱা এজন বৰদেউতাৰ ওচৰত আহিছোঁ যিজন বৰদেউতাই এটা ঘৰত ঘৰ বুলি নহয় আৰু এটা সাংঘাতিক এটা মানে ভঙা চিঙা ঘৰত তেওঁ অকলে বাস কৰি আছে আজি বছৰ বছৰ ধৰি ঘৰ বুলিবলৈ একোৱেই নাই চাওক মই আপোনালোকক দেখাই দিছোঁ গোটেই চাৰিৰাউণ্ডটো এইখন বেৰৰ অৱস্থা এইপিনে এনেদৰে চালি দি থোৱা আছে চালিৰ ওপৰত টিং নাই এইটো চাৰিৰাউণ্ডটো তেওঁলোকৰ ঘৰটো এয়া গোটেই এনেকুৱা ধৰণৰ এটা অৱস্থাত তেওঁ থাকে বৰদেউতাজন আৰু এই বৰদেউতাজনক খবৰ দিছিলে সেইকাৰণে মই চাবলৈ আহিলোঁ আৰু দেখি আচৰিত পাইছোঁ যে মানুহ এনেদৰেও যে বাস কৰে আজি মই প্ৰথম দেখিলোঁ বৰদেউতা আপুনি দিনটো শুয়ে থাকে নি আঁঠুৱা তৰি থৈছে এতিয়া সেই লেঙেৰা চেঙেৰা কোনফালে কেনি ওলাই যাব মানুহৰ ঘৰলৈ গ'লো ভাবি কিবা বিচাৰি আহিছে কিবা এইবোৰ ধান্দা সেইকাৰণে ক'লৈকো নাযায় ঘৰৰ ভিতৰতে সোমাই থাকে ওলাই যাওঁ পপুলৰ ঘৰলৈ যাওঁ আকৌ পানী চানী চাপ্লাই আনোগৈ সেই পপুলৰ পানীও বেলেগৰ পৰা আনিব লাগে তাৰপৰা আনিব লাগে আৰু ভাত ইয়াতে ৰান্ধে ন ইয়াতে সেইকেইটা ৰান্ধিগৈ সেয়া খাই মেলি মই সেয়া বিচনাত পৰিছিলোঁ এতিয়া ভাত খাইছে আপুনি এই 4:30 চিটি মাৰোঁতে খাইছোঁ আচ্ছা বৰষুণ দিলে পানী পৰে চাগে ন বৰষুণ পৰিলে এইফালৰ পৰা পৰে এইখিনিতো পৰা কাৰণে টিপাল লগাইছিলোঁ টিপালতো পানী ভৰ্তি পানী ইয়াত ভৰ্তি হৈ আছে পানী পৰি গৈছেতো এয়া দেখিছে নাই টিং গোটাই থৈছে এই পানীয়ে জমা হৈ আছে দেখিছেনে পানী পৰি গৈছে এইফালে দিয়ে এনেকৈ মানে পানী জমা হৈ গ'লে আপুনি আকৌ টিঙত ভৰাই পেলাই দিয়ে টিঙত দি পেলাই দিওঁ মই এইবোৰ যে খোচাবোৰ এইবোৰ বগা দাগবোৰ আছে সেইবোৰ চব এই লাঠিডালে মোৰ লাঠিডালে এনেকৈ খুচি খুচি মানে পানী পেলাই থাকে তাৰমানে সুবিধা আগতে পৰিলে আকৌ এনেকৈ ঠেলি দিওঁ এইফালে দি এইখিনি বাল্টিংটো পাতোঁ কি আচৰিত জীৱন পাৰ কৰি আছে বৰদেউতা মই ভবা নাছিলোঁ ইয়াৰ এজন ল'ৰাই মোক খবৰ দিছিলে আৰু মই আহি পেলাই আপুনি যে এনেকুৱা এটা অৱস্থাত আছে সেই ভগৱান এওঁলোকেতো সৰু হৈ এনেকুৱা দেউতাকহঁতে জানে নাই আগত কেনেকুৱা ধুনীয়া আছিলে কৰিছিলোঁ মানে আপোনাৰ 2017 চনত আপোনাৰ ফেমিলি গোটেই গ'লগৈ মানে পৃথিৱীৰ পৰাই গ'লগৈ তাৰপিছৰ পৰা আপুনি মানে মানসিকভাৱে ভাগি গ'ল তাৰপিছৰ পৰা মানে আপুনি জীয়াই থাকিব লাগে জীয়াইহে আছে এই বৰদেউতাজনৰ বিষয়ে মোক জনোৱা ল'ৰাজনে হ'ল বিৰাজ গগৈ তোমাক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি মোক এইটো ইনফৰ্মেশ্যন দি দিলা প্ৰকৃত সহায় পাবলগীয়া এজন মানুহ ন হয় হয় তেওঁ বহুত কষ্ট জীয়াই আছে বাৰু তাৰমানে দেখি শুনি পেলাই মোক খবৰ এটা দিম আপোনালোকে আৰু মই এনেকুৱা মানুহক সহায় কৰি ভাল পায় আৰু তোমাক সেইকাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ এইজনে আচলতে এটা জীৱন পাৰ কৰি আছে কেৱল তেওঁ অপেক্ষা কৰি আছে সেই সময়লৈ আৰু সেইবাবে এনেদৰে এটা ঘৰত বাস কৰি আছে কিন্তু এজন মানুহক আমি উজ্বলাব লাগিব এজন মানুহক জীয়াই থাকিবলৈ শিকাব লাগিব আৰু এজন মানুহে জীৱন মানে কি বুজিব লাগিব সেইটোৱে মই আপোনাৰ ওচৰলৈ আহি মোৰ আপুনি একেবাৰে দেউতাৰ বয়সৰ দেউতা মই আচলতে আপোনাক বহুত কিবা কিবি দিব লাগে কিন্তু আপোনাৰ এতিয়া বিশেষকৈ প্ৰয়োজন ঘৰটো হয় নাই মানে আপুনিতো নিজে আপুনি খোৱা বোৱা যোগাৰ কেনেকৈ হয় আপোনাৰ চাউল পাতি ক'ব পাৰে সেইবোৰ কাৰ্ড চাৰ্ডত কিমান ঘূৰিলোঁ কাৰ্ডো নহ'লে বতৰ লাষ্টত ঘূৰি ঘূৰি এতিয়া হৈছেগৈ এই বছৰ দিছোঁ চাউল পায় নে নাপায় নাই একোৱেই নাপাওঁ একো নাপায় বহুত পান কাৰ্ড আছে নাই আপোনাৰ সেইবোৰ একোৱেই নাই আধাৰ কাৰ্ড পেন কাৰ্ড একোৱেই নাই সেইবোৰ কেলৈ নুলিয়ালে আপুনি সেইবোৰ মই বাহিৰত থাকোঁতে চব গ'লগৈ আপুনি বাহিৰত আছিলে এই গাড়ী চলাই থাকোঁতে বাহিৰত থাকোঁতে সেইবিলাক নুলিয়ালে একো ৰেচন কাৰ্ড গাড়ী চলাওঁতে ড্ৰাইভিং লাইচেঞ্চটো আছিলে আপোনাৰ আছে আকৌ সেয়া সেইবিলাক দিনটো তেতিয়া নহ'লে আকৌ ভোটৰ কাৰণে ইলেকশ্যন অফিচলৈ যাব লাগে ক'লে আমুক তামুক তালৈ যাবতো নোৱাৰিলোঁ কেনেকৈ যায় মই তাৰপিছত আহিলোঁ চকু বেমাৰ এটা কৰিলোঁগৈ গোলাঘাটত জানো আকৌ এইটো আছেই তাৰপৰা এইবাৰ আকৌ নতুনকৈ লোৱাৰ কাৰণে পপুলাৰ ক'লে বোলে নাই এইবাৰ লৈছে তেতিয়া গাঁওবুঢ়া আহিলে আহি আকৌ সেই লাইচেঞ্চ দিয়া সেই লাইচেঞ্চৰ পৰা হ'ল সেই আগৰ লাইচেঞ্চখনৰ পৰা মানে এতিয়া ভোটাৰ কাৰ্ড পেন কাৰ্ড ওলালে তাৰমানে ন নাই সেইখিনি উলিয়াই দিব এইবাৰ দিছোৱে এবাৰ দিছে ন আপোনাৰ ভোটৰ কাৰ্ডৰ নামেই নাছিলে নি ইয়াত নাছিলে কাটি দিলে আপুনি বেলেগত আছিলে আপোনাৰ ভোটৰ কাৰ্ড আচ্ছা মেইন কেছটো সেইটো মানে ডিফুত আছিলে আপুনি ডিফুত গাড়ী চলাইছিলে মানে তাৰপৰা ইয়াৰ ট্ৰান্সফাৰ কৰোঁতে মানে আপুনি এনেকুৱা পৰ্যায়লৈ আহি গ'ল ইয়াৰ পৰা মই ট্ৰান্সফাৰ কৰাই নাই ডাইৰেক্ট ডিফুতেও হেৰি কৰিছোঁ আচ্ছা ইয়াত দেউতাহঁতৰ লগত ককাই ভাই ঘৰৰ লগত থাকোঁতে মই কৰাই নাই কৰা ন তেতিয়া দেউতাহঁতে উঠালে কিন্তু মই ভোট দিবলৈ পোৱা নাই আৰু মই ভোটৰ নাহোঁতো তাৰ আগতে মই সেই লাইচেঞ্চৰ হেৰিয়তে য'ত তেনেকৈয়ে ভোট দিম তেনেকৈ দি আছিলোঁ আপোনাৰ ৰাতি হ'লে ভয় নালাগে নে লাইট চাইটো নাই নহয় নাই এইটোতো গোটেই একদম জংঘল এলেকা আৰু কোনো মানুহ নাই এডোখৰত গোটেই একদম নিজান এটা পৰিৱেশ মানুহবিলাক কেনেকৈ থাকে ইফালে গোটেই মহিয়ালিবিলাকেই আছে তথাপিতো আমাৰ ককা এইপিনে বেক চাইডে চাই গোটেই মৰিশালি আছে ন মৰিশালি আপুনি ৰাতি চাগে এইটো চুকতে এওঁলোকৰ হেৰি আছে গোটেই মহিয়ালি চুকে তাৰ মাজতে আপুনি বাস কৰি আছে ক'বলৈ গ'লে শ্মশানৰ মাজত থকা নিচিনাই হৈছে আপোনাৰ অৱস্থাটো ভয় সংশ বোলা বস্তুটো আপোনাৰ একোৱেই নাই আচলতে যেতিয়া মানুহে জীৱনটো আচলতে জাষ্ট অপেক্ষা কৰি থাকে সেই সময়লৈ তেতিয়া এনেকুৱা ধৰণে থাকে কিন্তু আপুনি সেই মনোভাৱ আঁতৰাব লাগিব আপোনাৰ পৰিয়াল যে নাই আপোনাৰ
ফেমিলি গুচি যোৱাৰ দেশত এনেকুৱা এটা অৱস্থাত আপুনি থাকিব ল'লে ন মানে খাব লাগে শুব লাগে আৰু সেই সময়লৈ অপেক্ষা কৰিব লাগে আচলতে বৰদেউতাই এনেকুৱা এটা জীৱন পাৰ কৰিছে যিটো জীৱন অকলশৰীয়া জীৱন তেওঁ যেতিয়া নিজৰ পৰিবাৰ এই পৃথিৱীৰ আঁতৰি গ'ল তেওঁ মানসিকভাৱে ভাগি পৰিলে আৰু ভাগি পৰাৰ পিছতে তেওঁ মাত্ৰ পৃথিৱীখনত থাকিব লাগে আছে জীৱনটো উপভোগ কৰিবলৈ পাহৰি গ'ল আৰু সেইকাৰণে বৰদেউতাই এনেকুৱা এটা জৰাজীৰ্ণ ঘৰত বাস কৰি আছে কিন্তু মানুহৰ জীৱন থকালৈকে আমি তেওঁক জীৱনটো সজাব লাগিব তেওঁৰ জীৱনটো যেনেকুৱাই নহওক যিমানে দুখ নাথাকক সেই দুখবিলাক আঁতৰ কৰিবলৈ চেষ্টা কৰিব লাগিব বৰদেউতাৰ ভেটি হ'ল এইটো আৰু এইটো ঘৰকে আমি একেদিনাখনে ভাঙি একেদিনাখনে আমি শেষ কৰিব লাগিব একেদিনাখনে আমি সকলোখিনি কৰি দিম বৰদেউতা এই ঘৰটো খালি অকণমান আগলৈ লৈ আনিম অকণমান দীঘল কৰি দিম কাৰণ আপোনাৰ পাকঘৰটো অকণমান ছেপাৰেট কৰিব লাগিব ন পাকঘৰ আপুনি শোৱা বিচনা একেলগে থাকিলে বেয়া হয় এতিয়া গৰম দিন ধোঁৱা চোৱা লাগিব হয় নাই খোৱাত অসুবিধা হ'ব চ' আমি একেদিনাখনে আহি এটা টিম ৱৰ্ক কৰিম আৰু একেদিনাখন এইটো ঘৰ বনাই থৈ গুচি যাম বাঁহৰে ঘৰ হ'ব পকী ঘৰ আৰু এতিয়া ইয়াত দৰকাৰ নাই পানীটো নহয় বানপানী নহয় ন বানপানী নহয় চ' ইয়াত প্ৰব্লেম নাই এইটো ভেটিয়ে থাকিব কিন্তু ঘৰটো আমি আগলৈ আনিম আৰু অলপ দীঘল কৰিম পাকঘৰ আৰু ঘৰ বেলেগ কৰি পেলাই এই ঘৰটো সুন্দৰকৈ বনাই দিম আৰু এই বৰদেউতাই হাঁহি মুখেৰে জীৱন পাৰ কৰিব লাগিব এই ঘৰটো কেনেকুৱা পৰিৱেশত আছে মই পুনৰবাৰ দেখাই দিছোঁ চাওক একদম অটব্য অৰণ্য আৰু এইপিনে কোৱা মতে এইপিনে গোটেই শ্মশান টাইপৰ মানুহ ইয়াত মৰিশালি আছে আৰু তাৰ মাজতে এই ঘৰটো আছে ভগ্ন পাই এটা জৰাজীৰ্ণ ঘৰত এটা সৰু ঘৰ তেনেই সৰু ঘৰ এই ঘৰটোতে থাকে আৰু এই ঘৰটোত পানী পৰিলে আপোনালোকে দেখিলেই কেনেকৈ টিউবৱেলত জমা হৈ থাকে আৰু পানীখিনি কেনেদৰে পেলাই দিয়ে গতিকে সেই বস্তুবিলাক আচলতে আমি দেখি কেতিয়াবা বহুত মানে বেয়া লাগিলেও উপায় নাই মানুহৰ আচলতে জীৱন কাৰ জীৱন কেনেকুৱা কোনো গম নাপায় চ' মই বৰদেউতা ওচৰলৈ আহিলোঁ এটা বহুত ভিতৰৰ অঞ্চলত তেওঁ আছে আৰু মই বিৰাজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ যুৱকসকলো আহিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আচলতে এইটো ঘৰ আমি একেদিনাখনে বনাব লাগিব বিৰাজ গোটেই প্ৰিপেৰেশ্যনটো কৰি লওঁ একেদিনাখনে আহিব লাগিব আৰু তোমালোকৰ পূৰ্ণ সহযোগিতা লাগিব মিষ্টাৰ বিটো আগুৱাই আহিছে তুমি খবৰ দিয়া মতে আৰু এই বৰদেউতাজনৰ জীৱনটো উজ্বলাব লাগিব আশীৰ্বাদ কৰিব এই বৰদেউতাজন যাতে ভাল হৈ থাকক সুস্থ হৈ থাকক মোৰ ফালৰ পৰা ঘৰটো বনাই দিম আৰু ধুনীয়াকৈ তেওঁ থাকিব লাগিব নিৰাপদ স্থানত থাকিব লাগিব যিমান পাৰোঁ ভাল কৰিবলৈ চেষ্টা কৰিম মাত্ৰ যাতে এনেকুৱা জীৱন কোনো পাৰ নাকক তাকে কামনা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকৰ প্ৰেৰণ কৰিলোঁ চাওক যে মানুহে পৰিস্থিতিৰ দাস হৈ কেনেকুৱা এটা পৰিস্থিতিত থাকিব লগা হয় এই ভিডিঅ'টোতে প্ৰমাণ দিলোঁ আৰু অতি সোনকালে আহি আছোঁ বৰদেউতা ঘৰটো বনাম আপোনালোকে আশীৰ্বাদ কৰিব বুলি আশা কৰি বিদায় মাগিছোঁ ধন্যবাদ জয় আই অসম জয় জুবিন